দৰং জিলাৰ এখনি বিখ্যাত নাৰ্চাৰী ফ্লৰিকা নাৰ্চাৰী। এই ফ্লৰিকা নাৰ্চাৰীখন খুবেই বিখ্যাত। বহুত মানুহৰ মুখত এই নাৰ্চাৰীখনৰ বিষয়ে শুনি আছিলোঁ। বিশেষ এটা কামত দৰং জিলালৈ বুলি আহোঁতে ভাবিলোঁ এবাৰ এই ফ্লৰিকা নাৰ্চাৰীখন চাই যাওঁ। এই বিখ্যাত নাৰ্চাৰীখনত কি কিনো আছে এবাৰ জানিবলৈ মন আছিল, এবাৰ চাবলৈ মন আছিল। সেইবাবে কামৰ পৰা উভতি অহাৰ পথত নাৰ্চাৰীখনত সোমালোঁ আৰু এই ফ্লৰিকা নাৰ্চাৰীখন অলপ চালোঁ। কিন্তু দুখৰ বিষয় এইটোৱে যে আমি অহাৰ দিনাখন এই নাৰ্চাৰীখনৰ মালিকজন উপস্থিত নাছিলে। সেইবাবে তাতে কাম কৰা এজন দাদাই আমাক গোটেই কথাখিনি ভালকৈ বুজাই দিলে কি কি আছে এই নাৰ্চাৰীখনত। আহকচোন শুনক আপোনালোকেও। এইটো সৰ্বসুগন্ধি 12টা মছলা আছে এই জাগাত। 12 মছলা? লং ইলাচি চব আছে ইয়াত। বেলেগ মছলা আৰু নালাগে। বেলেগ মছলা আৰু আঞ্জাত এইটো দি দিলে আৰু হৈয়ে যায়। এই পাতটো দিব লাগে নেকি? পাতটো অলপমান শুকান নে কেঁচাটো কেঁচা দিলেও কথা নাই, বোলে বহুত পাত হৈছে মই শুকাই অলপ গুড়ি কৰি থওঁ তেতিয়াও কথা নাই। সৰ্বসুগন্ধি এইটো হৈছে আমাৰ, এইটো খাই চাওক, অলপ মুচি খাব দেই। বেছিকৈ খাক, এইটোত অলপ খালে কাম নিদিব। কেনেকুৱা আমি যে এই পাণ মছলা পাণ গোৱা মুড়ি যে খাওঁ, গোন্ধ গোৱা মুড়িটো যে খাওঁ গোন্ধটো। নাগ চম্পা এটা ফলত 1000 অসমত কেইটা আছে? 8টা আছে। অসমত 8টা গছ আছে। ফল লগা এনেই নলগাটো বহুত আছে। এই ফলটো এনে ক'ত? এইটো পতঞ্জলি আনিব। পতঞ্জলি অৰ্ডাৰ কৰিছে। ঔষধ বনাই নি? মেডিচিন? মেডিচিনত এইটো এনেই খাব নোৱাৰে। এনে খাব নোৱাৰি আৰু মেডিচিন। এটা ফলত 1000কে পালি কিমান ফল আছে? মোটামুটি 50টা আছে, 50,000 টকা আছে। হয় হয়। এনেই বান্দৰ আপুনি ভেগিত থোৱা মাৰকচোন, পায় নেকি ইয়াক ফটাবা এতিয়া। বেয়া টান আছে, শিলে আৰু এটা। যেতিয়া পকি যাব এইটো হিৰে 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 দুখৰা হৈ যাব, ধুনীয়া। এই পকাৰ টাইমত দিব নেকি তেওঁলোকে? অসমত 8ডাল গছ আছে মাত্ৰ। এই ফুলটো নাগৰে মুখ চিনি সাপৰ মুখ। সাপৰ মুখ, সেইটো কাৰণে নাগ চম্পা। সেইটো বহুত দামী। এনেইটো আমাৰ অসমৰ কোনোবাই ইঞ্জিনিয়াৰে সেইটো নাগ চম্পা নাগৰ মুখৰ কাৰণে নাক দিছে। এনেই ইংলিছত হৈছে কেনন বল, কামানৰ গুলি। অল অসমৰ ভিতৰত আমাৰ তাতে আছে, বেলেগত এইটো এনে বাহিৰৰ পৰা চাপ্লাই। এইটো এবাৰ নতুনকৈ কৰি অল অসমৰ ভিতৰত অকল ইয়াতে আছে। ইয়াতে আছে, বাকী ক'তো নাই। অলপ মিঠা পাণটো আৰু। মিঠা পাণ মানে ফাৰ্ষ্ট টাইম কৰিছে ইয়াতে। ইয়াতে ফাৰ্ষ্ট টাইম। এইবাৰ আহিছে নিদিয়ে নহয়, আমি 10-15 বাৰ থোক খাই গৈছোঁ আমি এইটো পাণৰ কাৰণে। কিয়? বেলেগ পাণ দিব, এইটো পাণ নিদিয়ে। সিহঁতে মাৰ খাব নাই। খাই চাওক, খাই চাওক, তিনিজনে অলপ অলপ খাই চাওক। তুমি খোৱা। আমাৰ অসমত ৰেগুলাৰ 7 কোটি 7 লাখ টকাৰ পাণ আহে কলকাতাৰ পৰা। কেনে লাগিছে? ভাল লাগিছে নে? আপুনি যদি এইটো বনাই লয়, ইয়াৰ পৰা পিছত নেক্সট পুলিটোতো আপুনি এইটো চালাড খোৱা। চালাড খোৱাটো। আৰু এইটো পাকচৈ বুলি কয়, সেইটো মাংসৰ লগত খালে ভাল লাগে খাই। আচ্ছা। খাই আছো এটা যে ইলাচি টাইপ। ইলাচিটো বেলেগ আছে, এইটো আমাৰ ডাইৰেক্ট কাজিনেমুটো ন? ইলাচিটো আমি লগাইছোঁহে এতিয়া। লগাইছে ন? ডাঙৰ মাদাৰ নাই। কোনটো? এইটো কি নেমু এইটো? চিডলেছ। এটা গুটি নাথাকে। এটা পুৰা ফুল গেৰাণ্টি এইটো। এইটো ইলাচি নেমু। মানে বাকলি দি খাব পাৰি আৰু। এইটো ইলাচি নেমু, ইয়াক এটা পাত চিঙি দেখাবৰ কাৰণে কৰি আছো। হ'ব এতিয়া। এই ভেনিলা? এইটো এই পাতটোৰ পৰা সেই আছে। পাতটো নহয়, ইয়াত ধেৰ লাগিব। গুটি লাগে। গুটি নহয়, উৰহীৰ নিচিনা এক যদি এনেকুৱা উৰহী ইমান মান দীঘল সেনেকুৱা। এইটো 35,000 টকা কিলো। 1 কিলো শুকাই দিলে ভেনিলা। 1 কিলো যদি শুকাই বেচিব পাৰে 35,000 টকা কিলো। আমাৰ পাণৰ ভালেকেইটাও ভেনিলা আইচক্ৰীম মই ভাল নাপাওঁ, কিন্তু দাম। এইটো মিঠাপতি, এইটো বাংলাপতি। এইটো আমাৰ পাণ পিপিলি। সৰু কাৰণে। হয়, নহয় এইটো নামে পাণ পিপিলি। এইটো মঘাই, এইটো পাণৰ নাম মঘাই পাণ। এইটো বিহাৰৰ পাণ। বিহাৰৰ। হয়, আৰু এটা গান পাণ আছে আমাৰ, এইটো গান পাণ। এইটো কোন ওলাব ইয়াক ছিঙি দিলে। পাণবিলাক দেখা তাকেই ন, কেনেকৈ চিনি পায়? আমি চিনি পাওঁ, লাউনটা আমাৰ হেৰি বেলেগ একেই দেখাত, কিন্তু মাজত হেৰিটো বেলেগ।
এইবিলাক গান বানত গৈ বাংলা পুথি পানত পুলি আমি তৈয়াৰ কৰি দিছোঁ কাষ্টমাৰ আহিলে না তাত আমি দি দিম এনে আছে ইয়াৰ পৰা নেদো বেলেগৰ পৰা দিম আমি পেকিং কৰি থ'ম থোৱাৰ পিছত কাষ্টমাৰ আহি লৈ যাব সেনেকুৱা আৰু এতিয়া আমি হাইব্ৰিড অঁ এইটো গংগা বধা এইটো কিছু কালচাৰ কল আমাৰ জাহাজী কল এনেকুৱা জাহাজী কল যে কিন্তু আমাৰ নিচিনা এটা এক টক কাটি আনিব নোৱাৰে কোনো কাৰণত 20 আখি 22 আখিলে হয় বাহ পুৰা ডাঙৰ আৰু ডাঙৰ ডাঙৰ হ'ব কল এইটো কিছু কালচাৰ এইটো গুটিৰ পৰা কলৰ পাতৰ পৰা পুলি বনোৱা এইটো পাতৰ পৰা হয় এইটো বাহিৰৰ পৰা আহে পুলিটো পুলিৰ দাম কিমান এইবিলাক পুলি এইবিলাক 50 টকা হয় হয় অঁ সেইটো তেজপাতটো গন্ধাৱৰ্ধন নাৰিকলৰ পুলি সুমংগলা তামোল এইখন মানে চিনি পাইছোঁ এনেকৈ ক'লে পায় তো এইটো কি পায় পান আমাৰ যিটো আপোনালোকৰ ঘৰত অঁ নিছিল এইটো বনদা নিছিল চাইজটো ডাঙৰ হয় ন স্বাস্থ্য আমাৰ ডাঙৰ হ'বই আমাৰ বহুত যত্ন আছে কি দিয়ে পানী দিয়া যায় পানী দিয়া যায় ইয়াত এইটো বিক্ৰীৰ কাৰণে নে এইটো পাণটো ছিঙি বিক্ৰী কৰা কাৰণে পাণটো ছিঙি বিক্ৰী কৰা হয় আমাৰ যিটো বাচ্ছা হ'ব ন ইয়াৰ পুলিটো ইয়াৰ পৰা বনাওঁ আমি কাটিং কৰে কাটিং কৰোঁ উদিটো আৰু চানা মাছ এক পোৱা আৰু খলিটো জানে খলি 1 কিলো গতিকে চাব নালাগে আপোনালোকে চালে বিৰাট হেৰি গোন্ধ ওলাই আছে এই ওলাই আছে চানা মাছো দিয়া যায় নেকি শুকান মাছটো নহয় একদম কেঁচা কেঁচাটো এইটো পদুম ন পদুম চানা মাছৰ পৰা কেনেকৈ কি পায় সাৰ হয় ভিটামিন হয় এইটো দাদা অকল পানী নে মাছ আছে মাছ আছে সৰু মাছ আছে কিন্তু ডাঙৰ মাছ ডাঙৰ হ'লে অপৰাজিতা ফুল থাকিব লাগে ঘৰত এটা পানীত দি কেনে বনাই খাই এইটো খাব পাৰি নেকি নহয় মই সেইটো বিষয়ে মই নাজানো এইটো আছে এইটোৱে হয় ন এইটো আপেল আছে XRMN99 অসমৰ মাটিতহে হয় এইটো অসমৰ মাটিতহে হয় হয় আপেল আপেল আছে আমাৰ তাত পোৱালি আছে চিকু এইটো চিকু এইটো প্লাম 12মহীয়া আম আছে 12মহীয়া আম এডাল লাগি আছে এইবিলাক 12 খাই থাকিব এই ওপৰত সৰু আছে কোনোবা হয়তো কোৱা পাতৰ ডাঙৰ হৈছে চৰাই খাব এনেকুৱা বাদাম এই আম ঐ দেখছি শুং দেখছি নে কিমান চিন দেখা কি কয় চিন দেখৰ হয় ইয়াৰ ভিতৰত অকল কঁঠালৰ কোঁটো আৰু ডিলাডালহে থাকিব বাকী দেখাই যে চীনত যে দেখাই থাকে ফালি ফালি চিন দেখৰ কঁঠাল চিন দেখৰ এইখন হ'ল ফুলৰ আৰু আমি যেতিয়াই আনকমন ছিজনত বস্তুবিলাক বনাওঁ কিন্তু যিটো ছিজন হয় তেতিয়া আমি বাহিৰৰ পৰা বস্তুটো কিনি আনো এইটো চিজন এইটো ছিজনবিলাক এতিয়াতো চবৰ তাতে আছে চবত তাতে পাব এইটো চবৰ তাতে পাব যেতিয়া মৰহি যাব আমাৰ এইটো বাচ্চা বস্তু নাপাব তেতিয়া এজন নহয় হৈ যাব আমাৰ দিন বেছি দিব এইটোত আমি নাখাওঁ কঁঠাল লাগিছে দেখিছা সেই হ'ল বাহিৰৰ কথা ইহঁতেতো লাগিব এইটো হেৰি জলফাই এইবাৰ ছিজনত লাগি যাব জলফাই লগা ছিজনত এইটো চাম এইবাৰ আমি খাব পাম যোৱা বছৰ দুটা এটা লাগিছে সেইটো ঘাটিং কৰা হৈছে এইটো আম এটা লাগি সেই হ'ল বেয়া লাগিছে অৱতাৰত এইটো পেচন ফ্ৰুট এইটো চিনি পায় নে পেচন ফ্ৰুট এইটো ৰাস্তা বনাই খাই যে এইটো ৰাচনা বনোৱাটো এইটো আমাৰ অল অসমৰ বাহিৰৰ হেৰি তেতেলী এইটো মিঠা লাগবাৰ দিনাৰ পৰা পকবাৰ দিনা কালে চুৰাৰ নিচিনা মিঠা এইটো হা যিদিনাৰ পৰা ফুল আহিব সিদিনাখনৰ পৰা মিঠা হ'ব পকিব ধৰিছে ন পকি আছে সৰি আছে এতিয়াতো এইটো ছিজনত নাখায় ঠাণ্ডা কোনো চবত খাব এইটো বিভিন্ন ধৰণৰ ফল আহিব কোমোৰা লাগি আছে ন
আটলাস আটলাছ আটলাস ইয়েছ আটলাস এইটো সময়ত লাগে খেৰৰ ভিতৰত সোমাইছো এতিয়া পকি থাকে আমি খাইছিলো খেৰৰ ভিতৰত নহয় চাউলৰ টেমাত এতিয়া আমি খেৰৰ ভিতৰত থৈছো নহয় আমি চাউলৰ টেমাত এতিয়া সৰু ল'ৰা ছোৱালীগিলা গম পাব নেকি আমাৰ ল'ৰা ছোৱালীয়ে গম নাপায় কাৰণ নাই বস্তুটো নাই আমি এবাৰ আমি দেখা পাইছিলো এইবিলাক ফল জুই নাখাই কিনে কাটিয়ে দিয়ে আমাৰ আছিল গছটা সেইটো কাৰণে এতিয়া ৰাখি থোৱা হৈছে আমি এনেই হলফুলি বুলি কওঁ ফুলি আগতে ধুপুৰি বুলি কৈছিল এইটো বস্তু হৰ ফুলি হৰফুলি এতিয়া কিছুমান জেগাত ধুপুৰি বুলি কয় আমি হৰফুলি বুলিয়ে জানো বহুত লাগে আৰু কি টেঙা কি মজা লাগে খাই বহুত টেষ্ট আপোনাৰ আমি খাওঁ ন মুখৰ পানী পৰে এইটো বহুত দাম নাই মোৰ তাত দাম কম 50 টকা পিছ সেইটো কোৱা নহয় খাই দিয়া বস্তুটো পকাতে কিনোতে 200 টকা নে কিবা লয় নহয় কেজি এটাত লয় চাপতটো বগৰী লাগিছে তাতে লবি লাগি আছে সিহঁতৰ চৰাই যদি কোনো কাৰণত নাপায় চৰাই আহি ন পুৰা বহুত চৰাই আছে পুৰা মোক ঘৰৰ পৰা আছিলে এইবাৰ কিবা গণ্ডগোল লাগে টি লেডি ন ৰেড লেডি অনিকা বছৰত 5 লাখ টকা ইনকাম কৰে ইবাৰে মই দেখি কি হ'বা নাজানো দেই মই এইটো দাস ৰ'জ এইটো চেলুচিয়া এইটো নামটো চাব লাগিব ফ্লৰিকা নাৰ্চাৰীখন চাই খুবেই ভাল লাগিল সেইবাবে তাৰ পৰা তিনিটাকৈ ফুলৰ পুলিও লৈ আহিলোঁ আপোনালোকৰ পিছে ভিডিঅ'টো চাই কেনেকুৱা লাগিল আৰু যদি আপোনালোকৰ ঘৰ দৰং জিলা বা কামৰূপ জিলাৰ ওচৰে পাজৰে আছে তেনেহ'লে এবাৰ এই ফ্লৰিকা নাৰ্চাৰীখন চাবলৈ আহিব গোটেইবোৰ বস্তু এটা ভিডিঅ'ত দেখুওৱা সম্ভৱ নহয় সেইবাবে অলপেই দেখুৱালোঁ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যাতে বেলেগেও এই নাৰ্চাৰীখনৰ বিষয়ে জানিব পাৰে বাই বাই